নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ মামাচেট। এইবিলাক হ'ল আমাৰ মামাচেট পথৰ, চাওক আপোনালোকে। এতিয়া আমি আজি ধানৰ খেতি চাবলৈ যাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এয়া আহি পেলাই আমি ধানৰ খেতি লৈ, এইবিলাক হ'ল আমাৰ ধানৰ খেতি, এইবিলাক আমাৰ মামাচেট ধানৰ খেতি। চাওক আপোনালোকে কেনে লাগিছে ধানৰ খেতি কমেণ্ট বক্সত জনাব। এইবিলাক চাওক, আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। এইবিলাক চাওক কেনে লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো লৈ ইয়াতে সমাপ্ত কৰোঁ। আৰু আন এটা ভিডিঅ'লৈ লগ পাম। তেনেহ'লে আজি ভিডিঅ'টো লৈ ধন্যবাদ জনাইছোঁ। জয় অসম।